নমস্কাৰ, মোৰ নাম শ্ৰুতি, গুৱাহাটীৰ বাসিন্দা। মই এতিয়া ২৭ বছৰ। একেবাৰে বগা বৰণীয়া নহ'লে মাগুৰ বৰণীয়া হ'ম। সৰুৰ পৰাই খেলৰ লগত পিছলৈ নিয়মীয়াভাৱে জিম যোৱাৰ স্বভাৱতে থকা বাবে শৰীৰ আকৰ্ষণীয়। মোৰ বাকীবোৰ কথা লাহে লাহে বুজিব। এতিয়া বিশেষকৈ এয়া মনত ৰাখিবলগীয়া কথা যে শাৰীৰিক সম্পৰ্কৰ প্ৰতি মোৰ এটি দুৰ্বলতা আছে। এতিয়া আহোঁ এইটো কাহিনীলৈ। মোৰ এজনী মাহীৰ বিয়া হৈছিল দিল্লীত। মহাজন পাঞ্জাবী। মাহীৰ এতিয়া বয়স ৫০ৰ অলপ তলত, কিন্তু তেওঁ শৰীৰ বঢ়িয়াকৈ সজাই ৰাখিছে। ৩৪ৰ বুকু আৰু ৩৮ৰ তপিনে ৰাস্তাৰে খোজকাঢ়িলে এতিয়াও ল'ৰাই ঘূৰি চায়। তেওঁ নিজৰ উজনি ছোৱালী। তাইও বাংগালোৰত ইঞ্জিনিয়াৰিং কৰি আছে। মোৰ মাহীৰ লগত বৃহৎ ভাল। মই তেওঁক প্ৰায় আটাইবোৰ কথাই কওঁ। প্ৰথমবাৰ যেতিয়া জনসুখ লৈছিলোঁ তেতিয়া তেওঁক কৈছিলোঁ। তাৰপিছত কেতিয়া বয়ফ্ৰেণ্ড সলনি হ'ল, কোনটোৱে অকল কিছ কৰিলে, কোনোটোৱে টিপিলে আৰু কোনোটো পূৰা নাটখং কৰি চোদান মজা দিলে, আটাইবোৰ তেওঁ জানে। তেওঁ মোক তেওঁৰ কলেজীয়া জীৱনৰ কাহিনী কয়। গতিকে সুবিধা পালে মই তেওঁৰ তালৈ যাওঁ। ২বছৰ আগতেও গৈছিলোঁ, তেওঁৰ তাত থাকিলোঁ। হোলীৰ আগদিনা গৈ দেখিলোঁ মহাৰ এজন ভতিজা আছে, নাম বিবেক। বিবেক আগতে লগ পাইছোঁ। পাঞ্জাবী ল'ৰা, ৬ ফুট মিনিমাম ওখ হ'ব। দেখিলেই গম পোৱা যায় নে গোটেই শৰীৰৰ সুন্দৰকৈ গঢ়া। তাৰ প্ৰতি মোৰ আগৰ পৰাই এটি ক্ৰাছ আছিল। গতিকে তাক দেখি মন জপিয়ালে আৰু তাৰ প্ৰমাণজনেই তিতি যোৱাতকৈ অনুমান হ'ল। যিয়েই নহওক, মনতে ভাবিলোঁ যে এইবাৰ পাঞ্জাবী তৰকা খাবই লাগিব। তাকে ভাবি গা ধুবলৈ গ'লোঁ। বাথৰুমত সোমাই প্ৰথমে জনি চাফ কৰিলোঁ সম্পূৰ্ণভাৱে। তাৰপিছত ভালকৈ গা ধুই ওলালোঁ। মহা ইতিমধ্যে নাইট শ্বিফ্টত গ'ল। গতিকে অকল মই, মাহী আৰু বিবেক। সিহঁতে টিভি চাই আছিল বাবে ময়ো বহিলোঁ। মই পিন্ধনত এটি ঢিলা টি-চাৰ্ট আৰু এটি চুটি হাফ পেণ্ট, ব্ৰা পিন্ধা নাছিলোঁ। মানে বিবেক অলপ এক্সাৰচাইজ কৰিব আছিল। মাহীয়ে মোৰ বাবে খোৱা বস্তু বনাব যাওঁতে মই সুবিধা বুজি অলপ সন্মুখৰ পিনে হাউলি দিলোঁ। বিনা ব্ৰা আৰু ঢিলা টি-চাৰ্টৰ বাবে পিন্ধি দুটি টি-চাৰ্টৰ ওপৰেদি দেখিব পৰা হ'ল। বিবেকে বিনা সংকোচ সম্পূৰ্ণ দৰ্শন কৰিলে। তাৰ হাফ পেণ্টত লাহে লাহে তম্বু বনি গ'ল। তাৰপিছত মাহী আহি খানা দিয়াত আমি খাই আটাই শুব গ'লোঁ নিজৰ নিজৰ কোঠাত। ৰাতি ১ মান বজাত মই টোপনি ভাগিলেও হঠাৎ মই অনুভৱ কৰিলোঁ যেন ৰাতি কোনোবাই কথা পাতি আছে। অলপ ভালকৈ মন দিয়াত গম পালোঁ যে শব্দ মোৰ ওচৰৰ ৰুমৰ, মানে মাহীৰ ৰুমৰ পৰা আহিছে। মাহীয়ে ৰাতি কাৰ লগত কথা পাতিছে? মহা আহিল নেকি? এবাৰ মাত দিম ভাবিলোঁ যদি এনে লাগিল যেন মাতটি মহাৰ নহয়। মই তাৰপিছত বিনা শব্দই মাহীৰ দুৱাৰৰ সন্মুখত গৈ দেখিলোঁ দুৱাৰৰ সন্মুখত বন্ধ নহয়, ভিতৰত যাব পৰাকৈ ফাঁক আছে। মই বিনা শব্দৰ ভিতৰত চাই দেখিলোঁ যেন বিচনাত মাহী বহি আছে। পিন্ধনত ব্লাউজ আৰু পেটিকোট, শাৰী নাই। আৰু মাহীৰ সন্মুখত বিবেক। ১ ছেকেণ্ডৰ বাবে মই চক খাই উঠিলোঁ। মানে মাহীয়ে বিবেকৰ লগত কি কৰি আছে? তাৰপিছত বিবেকে লাহে লাহে গৈ মাহীক চুমা খাব ধৰিলে। মামীয়ে সম্পূৰ্ণ সহযোগ দিলে। কিছৰ মাজতে বিবেকৰ হাত গৈ মাহীৰ পিয়াত ৰিপিব ধৰিলে। মই জানো যে মাহীয়ে ঘৰত কেতিয়াও ব্ৰা নিপিন্ধে। সেই যেন বিবেকেও জানিছিল। সেই ব্লাউজ ওপৰে মাহীৰ সুপিনাত পিয়াত নিবল মাহীৰ তুলিলে। কিছৰ মাজতে মাহীৰ আহ ওলাই গ'ল। বিবেক যেন মাহীৰ উঠ খাই পেলালে। লগতে তাৰ পিয়াৰ ওপৰত জোৰো বাঢ়ি গ'ল। মাহীয়ে কিছৰ পৰা মুখ আঁতৰাই ইচাত সিচাত কৰিব ধৰিলে আৰু মুখৰ পৰা ওলোৱা আহ উৰ শব্দ বাঢ়ি গ'ল। বিবেকে তেতিয়া দুয়োখন হাতেৰে ব্লাউজৰ হুকৰ ওপৰত ধৰি টানি দিলে আৰু ব্লাউজৰ হুক চিপি ওলাই তুলিলে। ৩৪ চাইজৰ দুটি
নটুপাল পিয়া আৰু তাৰ ওপৰত দুটি কলা নিপল। তাৰ ওপৰত বিবেক যেন মাগ পৰালি পৰিল। সি যিমান পাৰে সিমান মুখত ল'লে আৰু চুহিব ধৰিলে। মই এই দৃশ্য দেখি মোৰ এখন হাত টি চাৰ্টৰ ভিতৰে মোৰ এটি পিয়া টিপিব ধৰিলোঁ আৰু মই নিজৰ মোহাৰিব ধৰিলোঁ। মোৰ চকু মুঠ খাই গ'ল। মাহীৰ এটি মিঠা চেঙৰত মই চকু মেলিলোঁ। লাহে খোৱা বিবেক, এয়া তোমাৰেই, নকৰিবা না, মাহে কৈ আছিল। মই দেখিলোঁ বিবেক মাহীৰ নিপলেটি মুখৰ মাজত লৈ টানি দিছে বাহিৰলৈ। তাৰপিছত মুখৰ ভিতৰত সোমাই দাঁতেৰে কামুৰি আছে। মাহে টানি বিবেকৰ টি চাৰ্টটো খুলি দিলে। তাৰ এবছৰ ওলাই পৰিল। মোৰ মন গৈছিল এতিয়া নঠঙন হৈ তাৰ আগত ওলাই তাৰ বাৰী সোমাই লওঁ। ভিতৰত কিন্তু আগত আৰু কি হয় চোৱা যাওক ভাবি ভাবি হাত এখন হাফ পেণ্টত ভৰাই চাই থাকিলোঁ। বিবেকে ইতিমধ্যে মাহীক প্ৰায় উলংঘ কৰিলে। মাহী এতিয়া অকল এটি পেণ্টি আছিল। সি তাকো টানি আনি মাহীক নাওঠঙন কৰি ল'লে আৰু নিজৰ হাফ পেণ্ট টানি খুলি ল'লে। প্ৰথমবাৰৰ বাবে মোৰ তাৰ বাৰীডালৰ দৰ্শন হ'ল। কলা দীঘল ছয় আৰু হাফ ইঞ্চি। মোক পিছত সি কোৱা আৰু ভালেখিনি মতা। আটাইতকৈ ভাল লাগিল যে তাত সি বাল ৰখা নাছিল, একেবাৰে চাফা। এতিয়া সি মাহীৰ ভৰি মেলি ধৰিলে আৰু বাৰীডাল একেবাৰে সোমাই দিলে। মাহীয়ে চিঙিৰিব ওলাইছিল যদি সি মুখত ধৰি শব্দ ওলাব নিদিলে আৰু ইপিনে আকৌ বাৰী উলিয়াই সোমাই দিলে। তাৰপিছত তাৰ স্পীড বাঢ়ি গ'ল। এতিয়া মাহীৰ মুখৰ পৰা শব্দ ওলাব ধৰিলে, বিবেক, মা, ইমান ভাল লাগিছে। বিবেক প্ৰায় আধা ঘণ্টা মাহীক চুদিলে, কিন্তু এটা পজিশ্যনত আৰু শেষত মাহীৰ পিয়াতে মালপানী উলিয়ালে। মাহীক বহুতো সন্তুষ্ট লাগিল যদিও বিবেক যেন সন্তুষ্ট নাছিল। চাগে তাক মাহীতকৈ কম বয়সীয়া ছোৱালী লাগে যেন। কথাটি ভাবিয়ে মন ভাল লাগিল, কিন্তু মই দৌৰি দৌৰি গৈ ৰুমলৈ আহিলোঁ। বিচনাত পৰিলোঁ আৰু শুব চেষ্টা দিলোঁ, কাৰণ কালি পুৱাই উঠি হোলী খেলিব লাগিব। নাজানো তাত ফাকু থাকিব নে পকা পানী। Thanks for watching.